নমস্কাৰ বন্ধুসকল, আপোনালোকে অতি আশাৰে বাট চাই থকা মুহূৰ্তটো আহি পাইছে। যোৱা ইংৰাজী 16 জানুৱাৰী তাৰিখে জনমভূমি বাতৰিৰ এটা পৃষ্ঠাত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত লিখিছে। বহুতে হয়তো গম পাইছে। ইয়াত লিখিছে যে শিক্ষক নিযুক্তিৰ বাবে বৰ্তমান 17,000 পদ খালী আছে। তাৰে ভিতৰৰ 12,000 নিম্ন প্ৰাথমিক আৰু 5,000 উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে। শেহতীয়াকৈ অসম চৰকাৰে পতা টেটত 18,905 গৰাকী নিম্ন প্ৰাথমিক টেটত আৰু 15,304 গৰাকী উচ্চ প্ৰাথমিকত উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত বহুতে 2টাতে পাছ কৰিছে আৰু বহুতে বৰ্তমান পঢ়ি আছে আৰু কিছুমানে কণ্টেক্সুৱেলি অলৰেডি চাকৰি কৰি আছে আৰু চৰকাৰী চাকৰি কৰি থকাও ইয়াত পাছ কৰিছে, উত্তীৰ্ণ হৈছে। যিসকলে এপ্লাই কৰিম বুলি অতি আশাৰে বাট চাই আছে, তেওঁলোকৰ বাবে এয়া এটা খুব ভাল নিউজ। সকলোৱে যাতে প্ৰয়োজনীয় ডকুমেণ্টছ সাজু কৰি ৰাখে, অতি সোনকালে ভেৰিফিকেশ্যন অতি সোনকালে হ'ব বুলি আশা কৰা হৈছে। আৰু যিসকলে ডকুমেণ্টছ তেওঁলোকৰ এতিয়ালৈকে পোৱা নাই, তেওঁলোকেও অতি সোনকালে গোটাবলৈ চেষ্টা কৰে যেন।